My dear students, most welcome back to my YouTube channel ANSS Academy. More মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই তোমালোকক সকলোকে মোৰ YouTube channel ANSS Academy লে স্বাগতম জনাইছো। আজি মই মোৰ এইখন ভিডিঅ'ৰ যোগেদি ক্লাছ 10 ৰ যেটো SSLC এক্সাম 2023 তাৰে কি সিলেবাস আছে সিলেবাসত কি পৰিৱৰ্তন হৈছে কোৱেশ্চন প্যাটাৰ্ন কেনেকৈ হ'ব এই গটেখিনি বিষয় সামৰি মই মোৰ এইখন ভিডিঅ'ত আলোচনা কৰিম। ধৰা লেসন ওয়াইজ যেনেকুৱা প্ৰোজ আছে 5খন পোয়েট্ৰি আছে 5খন টোটাল 10খন প্ৰোজ পোয়েট্ৰি আছে কোনটো পোয়েট্ৰি বা কোনটো লেসনত শর্ট এনসার টাইপ কোয়েশ্চন নাই তাৰমানে 2 মাৰ্কৰ কোয়েশ্চন নাই অকল এমসিকিউ আৰু ভিএসএ আছে কোনটো প্ৰোজ বা পোয়েট্ৰিত অকল এমসিকিউ আৰু ভিএসএ আছে সেই হিচাপত মই নোট বনাইছো তোমালোকে মোৰ লগত যোগাযোগ কৰিলে মোৰ নোটটো তোমালোকে মোৰ পিডিএফ হিচাপে তোমালোকে সকলোকে মই প্ৰভাইড কৰিম আৰু তোমালোকে এটা কথা মনত ৰাখিবা এইবাৰ কিন্তু এমসিকিউ আৰু ভিএসএ এটো কিমান মার্ক আহিব 45 মার্কস আহিব এটা কোনটো লেসনৰ পৰা কিমান এমসিকিউ আছে কিমান ভিএসএ আছে আকৌ কোনটো লেসনত শর্ট এনসার টাইপ কোয়েশ্চন বেছি আছে কোনটো লেসনৰ শর্ট এনসার টাইপ কোয়েশ্চন নাই এই গটেখিনি সামৰি মই আলোচনা কৰিম আৰু গ্ৰামাৰৰ টোটাল মার্ক কিমান আছে গ্ৰামাৰৰ টোটাল এমসিকিউ কিমান আছে বা এসএ আৰু এলএ দ্যাট মিন্স শর্ট এনসার আৰু এলএ দ্যাট মিন্স লং এনসার টাইপ কোয়েশ্চন এবিলা কোনটো লেসনৰ পৰা কিমান আছে মই মোৰ এইখন ভিডিঅ'ৰ যোগেদি গোটেইখিনি বস্তু আলোচনা কৰিবলৈ আৰম্ভ কৰিম আৰু ডিফিকাল্টি লেভেল দ্যাট মিন্স তোমালোকৰ ডিফিকাল্টি লেভেল মানে ইজি কিমান পার্সেন্ট আহিব ইজি কোয়েশ্চন কিমান পার্সেন্ট এভারেজ বা দ্যাট মিন্স মিডিয়াম কোয়েশ্চন কিমান পার্সেন্ট আহিব আৰু টাফ মানে ডিফিকাল্টি লেভেল কিমান পার্সেন্ট আহিব এইখিনি মোৰ ভিডিঅ'ত এইখন ভিডিঅ'ত থাকিব আৰু তোমালোকে মই যিখন এইখন ভিডিঅ'ৰ যোগেদি তোমালোকক মই যিখন গাইড দিম সেই গাইড মতে যদি তোমালোকে পঢ়া তেতিয়াহ'লে তোমালোকে কিন্তু 100% তোমালোকে মার্ক কেৰি কৰিব পাৰিবা তোমালোকে not less than 90% তোমালোকে তলত নাহিব 90 বা 95% মার্ক তোমালোকে ইজিলি কেৰি কৰিব পাৰিবা তো মই আজি মোৰ ভিডিঅ'টো ইংৰাজী বিষয়ৰ ওপৰত বনাই আছো আৰু নেক্সটত মই যেতিয়া ভিডিঅ' বনাম নেক্সট যিবিলাক বেলেগ সাবজেক্ট আছে সাবজেক্টৰ এই সিলেবাসৰ ওপৰত মই মোৰ ভিডিঅ'বিলাক বনাই থাকিম তোমালোকে চাই থাকিবা কোনো ধৰণৰ স্কিপ নকৰাকৈ আৰু যদি মোৰ চেনেললৈ কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তোমালোকে চাই থাকা এইবাৰ তোমালোকৰ ইংৰাজী বিষয়ৰ যেটো সিলেবাস হ'ব সেই সিলেবাসত তোমালোকৰ যেটো কোৱেশ্চন প্যাটাৰ্ন হ'ব সেই কোৱেশ্চন প্যাটাৰ্নত এমসিকিউ আৰু ভিএসএ মিলাই কিনে আহিব 45 মার্কস তোমালোকে এক নম্বৰ এইটো দেখিবলৈ পাইছা 2 নম্বৰত আছে এসএ দ্যাট মিন্স শর্ট এনসার টাইপ কোয়েশ্চন থাকিব তাতে মার্ক থাকিব 29 মার্কস আৰু 3 নম্বৰত তোমালোকে দেখিবলৈ পাইছা লং এনসার টাইপ কোয়েশ্চন থাকিব তাতে থাকিব 16 মার্ক টোটাল মার্ক থাকিব 90 মার্ক ইয়াৰে তোমালোকৰ লেভেল ইয়াতে তোমালোকৰ ইংৰাজী বিষয়ৰ ডিফিকাল্টি লেভেল মই দেখাই আছো তোমালোকে ইয়াতে ইজি কোয়েশ্চন আহিব 30% এক নম্বৰত দেখাই আছো 2 নম্বৰত যেটো দেখিছা এভাৰেজ কোয়েশ্চন আহিব 50% আৰু ডিফিকাল্টি একদম ডিফিকাল্ট মানে কঠোৰ কোয়েশ্চন আহিব 20% তো এনেকৈ তোমালোকৰ 100% কোয়েশ্চনটো এই প্যাটাৰ্নত আহিব তোমালোকে ইয়াতে দেখিবলৈ পাইছা ইংলিশ ক্লাস 10 ক্লাস 10 ৰ যেটো ইংলিশ এই ইংৰাজী বিষয়টো তাৰে ভিতৰত প্ৰোজ যেটো মই দেখাইছো প্ৰোজ এই প্ৰোজত কিমান মার্ক থাকিব 26 মার্ক থাকিব তাৰে ভিতৰত এমসিকিউ আৰু ভিএসএ থাকিব 14টা থাকিব প্ৰতিটোতে 1 মার্ক কৈ থাকিব তো 14টা যদি 1 মার্ক কৈ হয় তেতিয়াহ'লে মার্ক থাকিব 14 মার্ক এমসিকিউ আৰু ভিএসএ এইটো হ'ব প্ৰোজৰ পৰা আৰু এসএ মানে শর্ট এনসার 2 মার্কৰ কোয়েশ্চন থাকিব 6খন আৰু প্ৰতিটোতে 2 মার্ক কৰি হলে 6খন কোয়েশ্চনৰ 2 মার্ক কৰি হলে কি হ'ব টোটাল 12 মার্ক এতিয়া তোমালোকে দেখা পোয়েট্ৰি সেকশনলৈ যাম মই 2 নম্বৰ আছে পোয়েট্ৰি সেকশন এই পোয়েট্ৰি সেকশনত তোমালোকে দেখিবলৈ পাইছে ইয়াতে টোটাল মার্ক আছে 13 মার্ক তো এতিয়া তাৰে ভিতৰত এমসিকিউ আৰু ভিএসএ এই দুটা মিলাই আছে তোমালোকৰ 9খন কোয়েশ্চন থাকিব প্ৰতিটো কোয়েশ্চনৰ 1 মার্ক কৰি 9খন কোয়েশ্চনৰ 9 মার্ক হ'ব আৰু তোমালোকে দেখা ইয়াতে দেখিবলৈ পাইছা এসএ মানে শর্ট এনসার টাইপ কোয়েশ্চন থাকিব দুখন আৰু প্ৰতিটোতে 2 মার্ক কৰি থাকিব তেতিয়াহ'লে হ'ব 4 মার্ক তো এতিয়া 26 মার্ক 14 আৰু 12 এই দুটা যোগ কৰিলে 26 মার্ক আৰু পোয়েট্ৰি সেকশন থাকিব 13 মার্ক 9 আৰু 4 মিলাই 13 মার্ক
এতিয়া 26 আৰু 13 তাৰমানে 26 আৰু 13 মিলাই কিনে হয় 39 মাৰ্কছ গতিকে ইয়াৰ পৰা টোটাল মাৰ্কছ থাকিব 39 প্ৰ'ছ এণ্ড পয়েট্ৰিৰ পৰা তোমালোকে দেখিবলৈ পাইছা প্ৰ'ছ 1 নম্বৰত মই প্ৰ'ছ বুলি লিখিছোঁ প্ৰ'ছৰ যিখিনি মাৰ্ক আছে মই আগত সেই মাৰ্কখিনি দেখাইলাম প্ৰ'ছত আছে 5টা চেপ্টাৰ আছে ডেট মিন্স লেছন আছে তাৰে প্ৰথম লেছনটো হ'ল এ লেটাৰ টু গড এই লেটাৰটো গটত থাকিব টোটাল 7 মাৰ্ক তাৰে ভিতৰত MCQ আৰু VSA থাকিব 3 মাৰ্ক তাৰ মানে 3টা কোৱেশ্চন থাকিব MCQ আৰু VSA মিলাই তাত 3 মাৰ্ক হ'ব আৰু শৰ্ট এনসাৰ তাৰ মানে 2 মাৰ্ক কৈ থাকিব ইয়াতে কোৱেশ্চন থাকিব দুটা কোৱেশ্চনত হ'ব 4 মাৰ্ক শৰ্ট এনসাৰত দুটা কোৱেশ্চন থাকিব কিমান মাৰ্ক 2 মাৰ্ক কৰি টোটাল 4 মাৰ্ক 4 আৰু 3 মিলাই কিনে হ'ল 7 মাৰ্ক এতিয়া সেকেন্ড লেছন হ'ল নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এইখন লেছনত থাকিব টোটেল মাৰ্ক থাকিব 5 মাৰ্ক তাৰে ভিতৰত MCQ আৰু VSA থাকিব 3 মাৰ্ক মানে 3টা কোৱেশ্চন থাকিব প্ৰতিটোতে 1 মাৰ্ক কৈ হলে 3টা কোৱেশ্চনত 3 মাৰ্ক আৰু শৰ্ট এনসাৰ টাইপ কোৱেশ্চন থাকিব এখন কোৱেশ্চনত থাকিব 2 মাৰ্ক এটা কোৱেশ্চন আহিব তাৰ পৰা 2 মাৰ্কৰ এটা কোৱেশ্চনে হ'ব তো এইখিনি 3 আৰু 2 মিলাই কিনে হ'ল 5 মাৰ্ক এতিয়া তোমালোকে দেখিবলৈ পাইছা যে কুৰ্ক নামৰ যেটো লেছন আছে এইটোত থাকিব টোটেল মাৰ্ক থাকিব 5 মাৰ্ক তাৰে ভিতৰত MCQ আৰু VSA হ'ব 3 মাৰ্ক আৰু শৰ্ট এনসাৰ টাইপ কোৱেশ্চন এখন থাকিব এখনত 2 মাৰ্ক থাকিব তেতিয়া হলে 3 আৰু 2 মিলাই হ'ল 5 মাৰ্ক গতিকে এইখন কুৰ্ক লেছনটোতো মানে প্ৰস্তুততো 5 মাৰ্ক আহিব কোৱেশ্চন এতিয়া টি ফ্ৰম আসাম এই প্ৰ'ছটোতো থাকিব টোটেল মাৰ্ক থাকিব 5 মাৰ্ক তাৰে ভিতৰত MCQ আৰু VSA হ'ব 3 মাৰ্কৰ মানে 3টা কোৱেশ্চন থাকিব 3 মাৰ্কৰ 3টা কোৱেশ্চন থাকিব প্ৰতিটো কোৱেশ্চনৰ 1 মাৰ্ক কৈ 3 মাৰ্ক আৰু শৰ্ট এনসাৰ টাইপ কোৱেশ্চন এখন থাকিব আৰু এই এখন কোৱেশ্চনত থাকিব 2 মাৰ্ক গতিকে 2 আৰু 3 মিলাই কিনে এই লেছনৰ পৰা টোটাল মাৰ্ক থাকিব 5 মাৰ্ক এতিয়া নেক্সট প্ৰশ্নটো হ'ল মেডাম ৰাইটস দ্য বাৰ্ডছ এই লেছনটো দ্যাট মিন্স এই প্ৰশ্নটোত থাকিব টোটেল মাৰ্ক থাকিব 4 মাৰ্ক তাৰে ভিতৰত MCQ আৰু VSA থাকিব 2 মাৰ্ক তাৰ মানে MCQ আৰু VSA দুটা আহিব 2 মাৰ্ক থাকিব আৰু শৰ্ট এনসাৰ টাইপ কোৱেশ্চন এখন আহিব এখনত থাকিব 2 মাৰ্ক তো এতিয়া 2 আৰু 2 মিলাই কিনে হ'ল 4 মাৰ্ক এই লেছনৰ পৰা টোটেল মাৰ্ক আহিব 4 মাৰ্ক এতিয়া পয়েট্ৰি সেকশন পয়েট্ৰিত টোটাল মাৰ্ক হ'ব 13 মাৰ্ক টোটাল 13 মাৰ্ক হ'ব তাৰে ভিতৰত কোনটো লেছনত বা কোনটো পয়েট্ৰিত কিমান মাৰ্ক হ'ব মই এটা কৈ তোমালোকক বুঝাই দিবলৈ চেষ্টা কৰিম এতিয়া দেখা প্ৰথম মানে পয়েট্ৰিটো আছে এ টাইগাৰ ইন দা জু ইয়াতে টোটাল মাৰ্ক হ'ব 3 মাৰ্ক তাৰে ভিতৰত MCQ আৰু VSA হ'ব MCQ মিলাই হ'ব 1 মাৰ্ক আৰু শৰ্ট এনসাৰ টাইপ কোৱেশ্চন এটা আহিব তাত থাকিব 2 মাৰ্ক মানে এটা কোৱেশ্চন আহিব এটা কোৱেশ্চনত 2 মাৰ্ক থাকিব তো তেতিয়া হলে তোমালোকে দেখিবলৈ পালা যে MCQ VSA আৰু SA টাইপ এটা কোৱেশ্চন আহিব এই 1 আৰু 2 মিলাই কিনে তোমালোকৰ টোটাল মাৰ্ক ইয়াৰ পৰা 3 মাৰ্ক আহিব এতিয়া তোমালোকক দেখাম আমান্ডা পয়েট্ৰিটো টোটাল মাৰ্ক হ'ব 2 মাৰ্ক আৰু 2টা মাৰ্কে আহিব MCQ আৰু VSA পৰা আহিব গতিকে আমান্ডাৰ পৰা কোনো ধৰণৰ ব্ৰড কোৱেশ্চন মোৰ মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে নপঢ়িবা তোমালোকে অকল ইয়াৰ পৰা যিবিলাক MCQ VSA বা ইয়াৰ ৱাৰ্ড মিনিং টাইপৰ যিবিলাক কোৱেশ্চন আছে সেই কোৱেশ্চনবিলাক পঢ়িবা তোমালোকে বাকি 2 মাৰ্কৰ কোৱেশ্চন এনসাৰ তোমালোকে নপঢ়িবা এতিয়া তোমালোকে দেখিবলৈ পাইছা এনিমেলছ নামৰ যেটো পয়েট্ৰি আছে সেই পয়েট্ৰিটো টোটেল মাৰ্ক হ'ব 2 মাৰ্ক আছে তাৰে ভিতৰত 2 মাৰ্কৰ 2টা মাৰ্কে MCQ আৰু VSA টাইপৰ কোৱেশ্চনৰ পৰা আহিব ইয়াত MCQ মানে কি তোমালোকৰ ৱাৰ্ড মিনিং যে ৱাৰ্ড এটা বাক্য দিয়া থাকিব তাৰে এটা ৱাৰ্ড আন্ডাৰলাইন কৰা থাকিব তাৰ এগেইনষ্টত 3টা অপচন দিয়া থাকিব হেনেকা ধৰণৰ হ'ব পাৰে বা টোটেল MCQ টাইপৰ হ'ব পাৰে আৰু VSA মানে একদম ভেৰি শৰ্ট এনসাৰ টাইপৰ কোৱেশ্চন এইবিলাকৰ পৰাই তোমালোকৰ 2 মাৰ্ক থাকিব ইয়াতে তোমালোকৰ ব্ৰড কোৱেশ্চন পঢ়াৰ বা 2 মাৰ্কৰ কোৱেশ্চন আনসাৰ পঢ়া তোমালোকৰ কোনো দৰকাৰ নাই দা বল পয়েম এই পয়েট্ৰিটোত টোটাল মাৰ্ক থাকিব 3 মাৰ্ক আৰু 3 মাৰ্কে আহিব MCQ আৰু VSA পৰা
ইয়াতে তোমালোকৰ এই বল পয়েমত কোনো ধৰণৰ ব্ৰড কুৱেশ্যন পঢ়াৰ দৰকাৰ নাই, তাৰমানে 2 মাৰ্কৰ কুৱেশ্যন আনসাৰ পঢ়াৰ দৰকাৰ নাই, অকল শৰ্ট কুৱেশ্যন MCQ আৰু VSA টাইপৰ কুৱেশ্যনবিলাক তোমালোকে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ 3 মাৰ্ক আহিব। এতিয়া দেখা দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰাগন নামৰ যিটো পয়েট্ৰি আছে, এই পয়েট্ৰিটোৰ পৰা টোটেল মাৰ্ক আহিব 3 মাৰ্ক। তাৰে ভিতৰত MCQ আৰু VSA পৰা আহিব মাত্ৰ 1 মাৰ্ক। আৰু ইয়াতে MCQ আৰু VSA তাৰমানে তোমালোকে ইয়াতে ৰাইমিং ৱৰ্ডবিলাকৰ পৰা অহাৰ সম্ভাৱনা বেছি আছে। তো তোমালোকে আৰু দেখা শৰ্ট এনসাৰ টাইপ কুৱেশ্যন, যিটো এটা কুৱেশ্যন আহিব, এটা কুৱেশ্যনত 2 মাৰ্ক থাকিব। তো তোমালোকে সেইমতে পঢ়িবা। তোমালোকে দেখা সাপ্লিমেণ্টাৰী ৰিডাৰ, তাৰমানে তোমালোকৰ এখন কিতাপ দিছে যে ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ যে এখন কিতাপ দিছে সৰু, সেইটো সাপ্লিমেণ্টাৰী ৰিডাৰ। তাৰ পৰা টোটেল মাৰ্ক হ'ব 14 মাৰ্ক। কিন্তু যোৱা বছৰবোৰত কিন্তু 10 মাৰ্ক আছিল, এইবাৰ 14 মাৰ্ক ইয়াৰ পৰা দিছে। তাৰে ভিতৰত প্ৰথম 1 নম্বৰ আছে দ্য মিডনাইট ভিজিটৰ এণ্ড এ কুৱেশ্যন অফ ট্ৰাষ্ট। এই দুটা লেচনৰ পৰা হ'ব টোটেল 7 মাৰ্ক। তাৰে ভিতৰত হ'ব MCQ আৰু VSA। এই MCQ আৰু VSA মিলাই কিনে হ'ব 3 মাৰ্ক। আৰু লং এনসাৰ টাইপ কুৱেশ্যন হ'ব, এখন কুৱেশ্যন হ'ব আৰু এখন কুৱেশ্যনতে 4 মাৰ্ক থাকিব। তো তোমালোকে MCQ VSA খিনিও ইয়াৰ পৰা এই লেচনৰ পৰা পঢ়িব লাগিব। আৰু লং এনসাৰটো তোমালোকে এই দুখন মানে দ্য মিডনাইট ভিজিটৰ এণ্ড এ কুৱেশ্যন অফ ট্ৰাষ্ট, এই দুখন লেচনৰ পৰা তোমালোকে লং এনসাৰো পঢ়িবা, MCQ VSA খিনিও পঢ়িবা। তেতিয়াহ'লেহে তোমালোকে ইয়াৰ পৰা 7 মাৰ্ক কেৰি কৰিব পাৰিবা। তাৰপিছত 2 নম্বৰত দেখা তোমালোকৰ 2 নম্বৰত কি আছে ফুটপ্ৰিণ্টছ উইদাউট ফিট, আৰু এটা আছে দ্য হেক ড্ৰাইভাৰ। এই দুটা লেচনৰ পৰা আকৌ কিমান আছে, এই দুটা লেচনৰ পৰা আছে 7 মাৰ্ক। তো তোমালোকৰ 7 মাৰ্কৰ ভিতৰত MCQ আৰু VSA আছে 3 মাৰ্ক, আৰু লং এনসাৰ টাইপ কুৱেশ্যনত আছে এটা কুৱেশ্যন থাকিব 4 মাৰ্ক। গতিকে তোমালোকেও এইখিনিতে লং এনসাৰ MCQ VSA গোটেইখিনি পঢ়িলেহে তোমালোকে ইয়াৰ পৰা 7 মাৰ্ক পাবলৈ সক্ষম হ'বা। গতিকে প্ৰথম আৰু দ্বিতীয় এই দুটা 7 মাৰ্ক আছে, টোটাল লেচন হ'ব 4টা। তো গতিকে তোমালোকে এইখিনি পঢ়িলে 7 মাৰ্ক আৰু 7 মাৰ্ক মিলাই কিনে 14 মাৰ্ক তোমালোকে ইয়াৰ পৰা কেৰি কৰিব পাৰিবা। এতিয়া তোমালোকে দেখিবলৈ পাইছা গ্ৰামাৰ ছেকশ্যন। গ্ৰামাৰত টোটাল মাৰ্ক থাকিব 16 মাৰ্ক। তাৰে ভিতৰত MCQ আৰু VSA টাইপৰ কুৱেশ্যন হ'ব, VSA মাৰ্কত তোমালোকৰ কুৱেশ্যনত 10 মাৰ্ক থাকিব, তাৰমানে শৰ্ট মাৰ্ক 1 মাৰ্কৰ থাকিব 10খন, 10খনত 10 মাৰ্ক থাকিব। আৰু শৰ্ট এনসাৰ টাইপ থাকিব 3খন কুৱেশ্যন থাকিব গ্ৰামাৰৰ পৰা, তাৰে এটা 2 মাৰ্ককৈ হ'ব, আৰু তাতে থাকিব 6 মাৰ্ক। গতিকে 10 আৰু 6 মিলাই কিনে তোমালোকৰ গ্ৰামাৰত হ'ল টোটাল 16 মাৰ্ক। এতিয়া দেখা তোমালোকে ইয়াতে ট্ৰান্সলেশ্যন নহ'লে ছাবষ্টেন্স ৰাইটিং আহিব। হয় ট্ৰান্সলেশ্যনখিনি কৰিব লাগিব, নহ'লে এটা ছাবষ্টেন্স ৰাইটিং লিখিব লাগিব। তাতে টোটাল মাৰ্ক থাকিব 3 মাৰ্ক। তোমালোকে দেখিবলৈ পাইছা ইয়াতে এছে, ডেট মিনছ শৰ্ট এনসাৰ টাইপ কুৱেশ্যন, ইয়াতে 1/3 আছে। গতিকে যদি তোমাৰ ছাবষ্টেন্স ৰাইটিং লিখিবলৈ আহে এখন আহিব, আৰু এখনতে 3 মাৰ্ক থাকিব। আৰু যদি ট্ৰান্সলেশ্যনখিনি আহে, ট্ৰান্সলেশ্যন আহিলে 3খন ট্ৰান্সলেশ্যন 3টা কৰিব লাগিব, অৰ্থাৎ 3টা 4টা 5টা আহিব পাৰে। তাৰ ভিতৰত 3টা ট্ৰান্সলেশ্যন কৰিলে 1 মাৰ্ক কৰি তোমালোকৰ ইয়াতে 3 মাৰ্ক ট্ৰান্সলেশ্যনত আহিব বা ট্ৰান্সলেশ্যন। এতিয়া এছে ৰাইটিং নহ'লে ষ্টৰি ৰাইটিং। এছে ৰাইটিং নহ'লে এটা ষ্টৰি ৰাইটিং আহিব, নহ'লে এটা এছে ৰাইটিং আহিব। তাত টোটেল মাৰ্ক থাকিব তোমাৰ 5 মাৰ্ক থাকিব, আৰু তাতে এটা লিখিব লাগিব, যিকোনো এটা লিখিব লাগিব। আৰু এটা কুৱেশ্যন লিখিলে তাতে 5 মাৰ্ক থাকিব, এটাই লিখিব লাগিব, তাতে এটাত 5 মাৰ্ক থাকিব। তোমালোকে সেই হিচাপে প্ৰিপাৰেশ্যনটো ল'বা। এছেবিলাক তোমালোকে ভালদৰে পঢ়িবা, আৰু ষ্টৰি ৰাইটিং কেনেকৈ লিখে তোমালোকে ভালদৰে শিকিবা। এতিয়া দেখা লেটাৰ ৰাইটিং নহ'লে ৰিপৰ্ট ৰাইটিং। ইয়াতে টোটাল মাৰ্ক থাকিব 3 মাৰ্ক থাকিব। তোমালোকে এইটো হ'ব লং এনসাৰ টাইপ কুৱেশ্যন হ'ব। ইয়াতে তোমালোকে হয় এটা লেটাৰ লিখিব লাগিব, নহ'লে এখন ৰিপৰ্ট লিখিব লাগিব। তাতে কিন্তু তোমালোকে 3 মাৰ্ক, এটা লিখিলে 3 মাৰ্ক পাবা। তো তোমালোকে লেটাৰ আৰু ৰিপৰ্ট এইখিনি তোমালোকে ভালদৰে শিকিবা, তেতিয়াহ'লেহে তোমালোকে 3 মাৰ্ক ইয়াৰ পৰা কেৰি কৰিব পাৰিবা। এতিয়া দেখা ৰিডিং কম্প্ৰিহেনশ্যন। এখন চিন পেছেজ থাকিব ফ্ৰম এনি প্ৰ'জ পিচ, যিকোনো এটা প্ৰ'জৰ পৰা এটা কি থাকিব, এটা ৰিডিং কম্প্ৰিহেনশ্যন এটা পেছেজ থাকিব।
তাৰে ভিতৰত তোমাৰ টোটেল মাৰ্ক থাকিব চিন পেছেজত থাকিব 6 মাৰ্ক 6 মাৰ্কৰ ভিতৰত 2 মাৰ্ক থাকিব MCQ আৰু VSA টাইপৰ আৰু শৰ্ট এনসাৰ টাইপৰ কুৱেশ্যন থাকিব 2খন তাতে মাৰ্ক থাকিব 4 মাৰ্ক তো তোমালোকে এটো চিন পেছেজ থাকিব তোমালোকৰ যিকোনো এটা তোমালোকৰ 5খন প্ৰছ আছে সেই প্ৰছৰ যিকোনো এটা প্ৰছৰ পৰা এটা পেছেজ উঠাই দিব তাৰ পৰা কুৱেশ্যন বিলাক দিব তো তোমালোকে অলপ ভালদৰে পঢ়িলে ইয়াতে কিন্তু 6 মাৰ্কৰ ভিতৰত 6 মাৰ্ক তোমালোকে কেৰি কৰিব পাৰিবা তোমালোকে দেখা ৰিডিং কম্প্ৰিহেনশন আনসিন পেছেজ এই আনসিন পেছেজত টোটেল মাৰ্ক থাকিব 4 মাৰ্ক তাৰে ভিতৰত 4 মাৰ্কে কি হ'ব MCQ আৰু VSA টাইপৰ হ'ব তো এইবিলাক মই ভাবো ইজি হ'ব MCQ আৰু VSA টাইপৰ হলে এটো বিৰাট ইজি হ'ব তোমালোকৰ কাৰণে তো তোমালোকে ইমান সময় মোৰ ভিডিওটো দেখাৰ কাৰণে তোমালোকক সকলোকে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও থ্যাংক ইউ ভেৰি মাচ আৰু তোমালোকে লাষ্ট এটা কথা ক'ব বিচাৰিছো তোমালোকে মোৰ চেনেললৈ যদি নতুনকৈ আহিছা সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ